আজিৰ মিনি ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ যিহেতুকে মোৰ পৰীক্ষা আছিল সেইকাৰণে অলপ সোনকালেই উঠিলোঁ ৰাতিপুৱা উঠি কিবা এটা নাখালে টোপনি লাগি থাকে নহয়নে বাৰু কিবা এটা খাই লৈ মই অকণমান সময় পঢ়ি কলেজলৈ যাবলৈ ওলালোঁ ৰাতিয়ে বনোৱা মাংসৰ আঞ্জা আছিল সেইবাবে মায়ে ৰুটি বনাই দিলে আমাৰ ঘৰৰ পৰা কলেজলৈ বেছি দূৰ নহয় সেইবাবে মই বেছিভাগ খোজকাঢ়িয়ে যাওঁ পৰীক্ষা শেষ হোৱাৰ পাছত আমি গোটেইকেইজনী আহি ম'ম' আৰু ফুচকা খাই আমি ঘৰে ঘৰে উভতিলোঁ এফালে ববিতা গ'ল আৰু আনফালে আমি আহিলোঁ আমি মানে এয়া মোৰ লগৰ চিমি তাই মোৰ লগতে অহা যোৱা কৰে কলেজৰ পৰা আহি অকণমান সময় ৰেষ্ট লৈ মই গ'লোঁ আকৌ টিউশ্যনলৈ ফাৰ্ষ্ট টিউশ্যনটো শেষ হোৱাৰ পাছত মই গ'লোঁ আকৌ ছেকেণ্ড টিউশ্যনটোলৈ অ' দিয়া আছামিছৰ এক্সাম কেনে হৈছে কিমান ভাল হৈছে কিমানমান পাবা কিমান 50 মাৰ্কৰে আছিল না এক্সাম 50 ভিতৰতে 50 পাবা আৰু চাওকচোন টিউশ্যনৰ পৰা আহোঁতে মোৰ একেবাৰে ৰাতিয়ে হৈ গ'ল বাৰু আজিলৈ এৰিছোঁ